নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গমে পাইছে মই কি আঞ্জা বনাবলৈ লৈছোঁ। মোৰ খুবেই প্ৰিয় এই আঞ্জাবিধ। এয়া দেখিছেনে, কঁঠালৰ মুচি আৰু খাচী মাংসৰ আঞ্জা। মই কেনেকৈনো বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাবচোন। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। ইফালে লৈ লৈছোঁ এয়া কঁঠাল, দেখিছেনে? কঁঠালটো এয়া বেছি ডাঙৰ চাইজৰ নহয় বাৰু, সৰু দেখিছেনে? এতিয়া এইটো ভালদৰে মই কাটি ল'ব লাগিব, বাকলিখিনি কাটি ল'ম। এইফালে বাকলিখিনি গুচাই এয়া সৰু সৰুকৈ টুকুৰা কৰি কুকাৰত দি দিছোঁ, বইল কৰি ল'ব লাগিব প্ৰথমে। ইয়াতে লগতে আলু দুটাও দি দিছোঁ, তেতিয়া সুবিধা হ'ব। মই এক্সট্ৰা কৰি দিয়া নাই, এনেকৈ লগতে দি দিছোঁ। ইয়াতে পানী দি কুকাৰটোত এতিয়া দুটা চিটি মাৰিবলৈ দিম। এইফালে এয়া এইখিনি হৈ গ'ল, যোগাৰ হৈ গ'ল। এইফালে মছলাখিনি বেলেগ কৰি ৰাখিছোঁ, এইখিনি মই পিচি ল'ব লাগিব। এইফালে পিঁয়াজ আৰু মাংসখিনি এনেকৈ ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। মছলাখিনি যিহেতু মই বেলেগকৈ পিচি ল'ব লাগিব। এইফালে কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাত তেজপাত দুখিলা আৰু শুকান জলকীয়া দুটা এনেকৈ দি লৈছোঁ। এতিয়া পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ব লাগিব। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। ইয়াতে এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি ভালদৰে এতিয়া মই ভাজি ল'ব লাগিব। ইয়াতে এতিয়া হালধি দি দিছোঁ, লগতে অকণমান মিট মছলা আৰু ৰেড চিলি পাউডাৰ। যিহেতু মছলা মই বেলেগকৈ পিচি ৰাখিছোঁ, সেইখিনি দিয়া হ'ব। ইয়াত আৰু বেলেগ মছলা নিদিওঁ। এইখিনিতে ভালদৰে লৰাই লৈছোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এইখিনিতে ভালদৰে লৰাই ঢাকনখন দি সিজিবলৈ দিব লাগিব। এইফালে দেখিছেনে, ধুনীয়াকৈ মাংসখিনি প্ৰায় সিজি গৈছে। ইয়াতে এতিয়া মছলাৰ পেষ্টটো মই দিব লাগিব। শুকান জলকীয়া, জিৰা আৰু লং, ইলাচি, দালচেনি এইখিনি দিয়া আছিলে। ইয়াতে অকণমান পানী দি এয়া ধুনীয়াকৈ দি লৈছোঁ। এতিয়া ভালদৰে মাংসখিনি লৰাই লৈছোঁ। এইফালে ইয়াত দেখিছেনে, তেলখিনি ওপৰলৈ বিৰিঙি আহিছে। এতিয়া ইয়াতে কাটি থোৱা কঁঠাল আৰু আলু কেইপিচ মই ইয়াতে দি দিছোঁ। কঁঠাল কেইপিচ যিহেতু কোমলে হৈ আছে, বেছি লৰাই দিলে ভাঙি যাব পাৰে, সেয়ে মই লাহেকৈ লৰাইছোঁ, দেখিছেনে? ইয়াতে অকণমান পানী দি এতিয়া এইখিনি মই সিজিবলৈ দিছোঁ। এতিয়া ঢাকনখন মাৰি অকণমান সিজিবলৈ দিম। এইফালে দেখিছেনে, পানীখিনি শুকাই গৈছে। ইয়াতে এতিয়া মই পানী দি দিব লাগিব। আপোনালোকে যিটো জোখত খায় সেইদৰে পানী দিব। আপোনালোকে পানী নিদিয়াকৈও বনাব পাৰে, নিজৰ কথা। মই যিহেতু অকণমান গ্ৰেভি টাইপৰ কৰিম। এইফালে এয়া দেখিছেনে, ইমান ধুনীয়াকৈ উতল আহিছে। কঁঠালৰ আঞ্জা মোৰ খুবেই প্ৰিয়, আৰু আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন বাৰু। মই কিন্তু এইবিধ খালীকৈ বনালেও ভাল পাওঁ, মাছ মাংস নিদিয়াকৈ। বহুতেই মাংস নিদিয়াকৈ বনাই, মই তেনেকৈয়ে ভাল পাওঁ বাৰু। খালীকৈ বনালেও ভাল লাগে। আৰু যিহেতু আজি মই খাচী মাংসৰ সৈতে বনাইছোঁ, খাচী মাংসৰ লগত ভাল লাগে বাৰু। এইফালে এয়া দেখিছেনে, মোৰ আঞ্জা ৰেডি হৈ গ'ল। মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এইফালে বাচন এটাত এতিয়া উলিয়াই লৈছোঁ। আৰু আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।